তামোলৰ মাজে মাজে শাকনি বাৰী পাতিছোঁ। এইফালে আমাৰ লচুন, পিঁয়াজ, নহৰু এইখিনি লগাই থকা হৈছে। এইফালে এইগৰাকী ৰুই আছে আমাৰ অতিথিবৃন্দ। এইফালে আমাৰ লাই শাক মাটি চপাই দিছোঁ আমি। এইফালে এখন আছে বেঙেনা বাৰী, ধৰিব পাৰিছে চাগে আপোনালোকে। লাগি আছে। আজি কিছুমান চিঙা হ'ল, বেপাৰীক দিলোঁ। এইফালে আছে কেইজোপামান ধুনীয়াকৈ লাগে, বিকিব পৰা হয়, খাবও পাৰোঁ। এইফালে আছে। অকণমান আগলৈ গৈ থাকোঁ। ইয়াত লাই, মূলা কিবাকিবি আছিলে, সেইবোৰ বিক্ৰী কৰা হ'ল। এতিয়া আমি ইয়াত কবি লগাইছোঁ একেডোখৰ ঠাইতে। শুকালে টানি দিওঁ বাৰু। এইফালে কবি পানী দি আছে। এইফালে কবি পানী দি থকা হৈছে। এইখিনি যোৱাকালি লগোৱা আছিলে পুলিখিনি, আৰু অলপ উঠাই থৈছোঁ। এইফালে এনেকৈ যিমানখিনি চাফা কৰা আছে সেইখিনি আটাইখিনিয়ে লগোৱা হ'ব, কবিয়ে লগোৱা হ'ব ইয়াতে। এইফালে যিমান আছে সেইখিনি আটাইখিনি কবিকে লগোৱা হ'ব। সেইফালে অকণমান আগত আছে আমাৰ অকণমান আদা লগাইছোঁ। এইফালে আদা অকণমান লগাই থৈছোঁ চাটনি খাবৰ কাৰণে ঘৰৰ বাৰীতে। এইফালে আমাৰ ৰঙালাও দিয়া আছে। ৰঙালাও ফুল ফুলিবলৈ আৰম্ভ কৰিব হৈছে আৰু কলি লৈছে। এইফালে নেটৰ ইটো পাৰে ধৰিব পাৰিছে চাগে। এইফালে ডাঙৰ ডাঙৰ হৈ গৈছে। এইফালে আগবাঢ়িছে, আগ লৈছে আৰু ফুলৰ কলি মাৰিবলৈ হৈছেগৈ। এইখনে আমাৰ বাৰীখন। এইফালে আছে তামোলৰ বাৰী অকণমান আগলৈকে, আৰু ধানৰ পথাৰ কিবাকিবি তেনেকৈ আছে এইটো চাইডে। এইখিনি আমি ইয়াতে এতিয়া কাম লাগোঁ, আপোনালোককো দেখুৱালোঁ। এইফালে আমাৰ নেমু লাগি আছে। যিহেতু কাম কৰি আছোঁ সেইকাৰণে আপোনালোককো দেখুৱালোঁ বাৰীখন চমুকৈ। এইফালে আমাৰ নেমু লাগি আছে, বহুতখিনিয়ে লাগি আছে নেমু, ধৰিব পাৰিছে চাগে। এইফালে নেমু, সেইফালে নেমুৱে আৰু এইফালে কেইজোপামান লাই আছে। এইফালে আমাৰ গোবৰ দি থৈ দিছোঁ এইফালে, যাতে মাটিটো সাৰ হওক। বজাৰৰ যিটো ৰাসায়নিক সাৰ সেইটো আমি ব্যৱহাৰ নকৰোঁ ইয়াতে, আমি ঘৰত খাবৰ কাৰণে কৰোঁ যিহেতু। এইখিনি এইফালে আৰু লাই দিয়া আছে। এইফালে বহুতখিনি আছে। এইটো চাইডে লাই, তালৈকে আমাৰ লাই আছে অকণমান দূৰলৈকে। এইজোপা হৈছে আমাৰ ধুন্দুলি। এইটো সাপৰ নিচিনা কেঁকুৰিকৈ লাগি থাকে, চিন দিয়া। এইফালে ধুন্দুলি আছে ইয়াতে 10-12টামান। এইফালে আৰু কলি মাৰিছে সৰু সৰুকৈ। সেইফালে আছে, তাতেও আছে, এইফালেও আছে তলত। আৰু এটা আছে, এইটোতো অকণমান ডাঙৰেই হয়, এইটোও ধৰিব পাৰিছে চাগে। আছে ধুন্দুলি বহুতে লাগে ইয়াতে, বিক্ৰীও কৰা হয়, ওচৰ চুবুৰীয়া মানুহকো দিয়া হয়। এইখনেই হৈছে আমাৰ পথাৰখন, বাৰীখন। যিমানখিনি আমি কৰিছোঁ ঘৰতে এইখিনি। আৰু এখন আছে, সেইখন কিন্তু অকণমান দূৰ হয়। আমি য'ত আলু লগাইছিলোঁ তাতো লগোৱা হয়। এইখিনি মানে পটককৈ আৰু পোৱাকৈ ওচৰতে লগাই লোৱা হৈছে। এইখনেই হৈছে আমাৰ বাৰীখন। চাৰিওফালৰ দৃশ্য, তামোলৰ মাজে চাৰিওফালে লগাইছোঁ আমি, শাকনি বাৰী বনাইছোঁ। এইফালে আমাৰ লচুন লগাবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। কোৰ মাৰি লৈছোঁ। কবিত পানী দি থকা হৈছে। বহুতখিনি ডাঙৰ হয়, ইয়াতে গোবৰ সাৰ দিয়া আছে যিহেতু, পানী দিয়াৰ লগে লগে মানে পটককৈ ডাঙৰেই হৈ আহে আৰু চমচমীয়া হয়, খাবলৈও ভাল লাগে কবিটো। এইফালে আমাৰ পানী দি থকা হৈছে। এইফালে এজোপা কৰি পানী দি আছে, হাতে দিয়ে দি দিছে।
3-4 দিন হৈছে ইয়াতে লগোৱা কবি পানী দি থকা হৈছে অলপ দিন দিয়া হ'ব ইয়াতে পানীটো সময়মতে পাই থাকিলে সোনকালে ডাঙৰ হয় সেইকাৰণে দি থকা হৈছে 10-12 দিন দিম আমি ইয়াতে যাতে কবিটো অলপ সোনকালে পুলিটো ধুনীয়াকৈ উঠি আহে এতিয়ালৈকে 300 পুলিমান লগোৱা হ'ল আৰু লগাম আমি বাকী আছে সেইটো গোটেই এৰিয়াটো এনেকৈ আমি লগাম যিমানটো চাফা কৰা আছে দূৰলৈকে 1000 পুলিমান ধৰিব চাগে বেছি ধৰিব অলপ যিহেতু অলপ হেৰেঙাকৈ লগাইছোঁ আমি অলপ আঁতৰলৈকে আমি চাফা কৰিছোঁ তলিখন যিমানখিনিলৈকে পাৰিছোঁ এতিয়া লগোৱাৰ সময়টো আপোনালোকক দেখাই দিছোঁ তাৰপিছত ডাঙৰ হ'লে আকৌ এবাৰ দেখুৱাম আৰু আপোনালোকক কেনেকুৱা হয় আমাৰ বাৰী কবিখিনি খুব ধুনীয়া হয় ইয়াতে ডাঙৰ হয়